মধুরাজম বন্দে বন্দে রাজা दिव्य शुभ्रज्योतिरे ज्योतिष्मान प्रकृतिर नान्दनिक सौंदर्यरे महियान কৈলাসৰ এই শুভ্ৰ শিখৰতে বাস কৰো আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে ভক্তই আমাক কয় করুণাময় আকুতুক বুলি কিন্তু নিন্দুক জনে শ্মশানৰ ভস্ম ধূলাত দুখৰিত ভূত প্ৰেতৰ লগৰী অঘৰী বুলি আমাকে কৰে তিৰস্কাৰ যিয়েই যেনে ভাবে না ভাবুক কিয় আমি মাত্ৰ জগতবাসীক দেখুৱাও যত জীৱ তত শিৱ সৃষ্টিকৰ্তাৰ এই বিশাল সৃষ্টিৰ পালনৰ দায়িত্ব প্ৰভু নাৰায়ণে কৰিছে গ্ৰহণ আৰু আমি যেতিয়াই সৃষ্টিকৰ্তাৰ এই বিশাল সৃষ্টিতে অন্যায় অধৰ্ম অত্যাচাৰ অনাচাৰ আদি আরম্ভ হই তেতিয়াই মুহূর্ততে রুদ্র রূপ ধারণ করি সংহারী অপশক্তি শান্তি স্থাপন করু আমি
বিস্মরিত করি। যাও এবে আপন কর্তব্য দামি হও অগ্রসর।